क'क्राझार गभ कलेज अफ टीचार एडुकेशनाव नेशनेल सेमिनार हाबाफारि लादों। क'क्राझार गभ कलेज अफ टीचार एडुकेशना 50 बोसोराव आगान होबाय एबा सनाथि मायथाइ बोसोरनि जाबाय। बे सनाथि मायथाइ बोसोरनिनो मोनसे बाहागो बायदियै क'क्राझार गभ कलेज अफ टीचार एडुकेशना नेशनेल सेमिनार हाबाफारि लादों। बे सेमिनारनि गुबै आयदायानो जादों फिउ रिफ्लेक्शन अन टीचार्स एडुकेशन। सेमिनारावनो गुबै आयदानि फारसे गोबां सावरायलायनाय जादों होननानै मिथिहोदों। सानसेनि बे मेहेरगोनां सेमिनार हाबाफारियावनो बड'लेण्ड मुलुगसोलोंसालिनि भाइस चेन्सेलराबो गाहाय आलासि महरै बाहागो लाफैदोंमोन। আমার আজি সেমিনারটো হল ফিউ রিফ্লেকশনস অন টিচার এডুকেশন। ইয়াৰ উদ্দেশ্যটো হ'ল আমাৰ টিচাৰৰ যিটো স্কিলবিলাক ডেভেলপমেণ্ট কৰাৰ কাৰণে সিহঁতৰ প্ৰফেচনেল গ্ৰথৰ কাৰণে আমি এইবিলাক প্ৰগ্ৰাম লোৱা হয়। নিশ্চয় আগবাঢ়িব। প্ৰগ্ৰামটো সেইকাৰণে কৰা হয়, তো আগবাঢ়াৰ কাৰণে প্ৰগ্ৰাম কৰা হয়। টিচাৰৰ কেপাচিটি হওক, স্কিলেই হওক, ডেভেলপমেণ্টেই হওক, এনেকুৱা যদি প্ৰগ্ৰাম কৰি থাকোঁ, টিচাৰ উইল ডেভেলপ হিমছেল্ফ ফাৰ্ষ্ট, then he will instruct his students like this. You are hopeful? Of course. কেমানখন কলেজৰ পৰা এতিয়া আমি প্ৰেজেণ্ট পেপাৰ কৰি আছে 10 জনে প্ৰেজেণ্ট কৰিব, পেপাৰ প্ৰেজেণ্ট কৰিব টপিকৰ ওপৰত। পাৰ্টিচিপেশ্যন আমাৰ কলেজৰ ছাত্ৰবিলাক আছে, বাহিৰৰ পৰা আছে, পেপাৰ দিছে আৰু এতিয়াও কমপ্লিট হোৱা নাই, চলি আছে প্ৰগ্ৰাম। ফাৰ্ষ্ট টেকনিকেল ছেশ্যন চলি আছে, এতিয়া ছেকেণ্ড টেকনিকেল ছেশ্যনটো আমি গম পাম। হয়, আজি যিটো আমি টপিক লৈছোঁ ছেমিনাৰৰ, যিটো আছিলে ফিউ ৰিফ্লেকশ্যনছ অন টিচাৰ এডুকেশ্যন, এইটো আমি খুব ৰেলিভেণ্ট বুলি ভাবি আমি লৈছোঁ। কাৰণ এই টপিকটো যিহেতু আমাৰ এতিয়া স্কুল এডুকেশ্যন, কোৱালিটি এডুকেশ্যন আমি কৰিবলৈ বিচাৰি আছোঁ, গতিকে আমি টিচাৰ এডুকেশ্যনৰ বিষয়ে আমি জানিব লাগিব, বা স্কুলবিলাকত কি ইছ্যুজ হৈ আছে আৰু টিচাৰ এডুকেশ্যনৰ থ্ৰুৱেদি আমি সেই স্কুলৰ যিবিলাক ইছ্যুজ সেইটো আমি কেনেকৈ ছল্ভ কৰিব পাৰিম, আৰু আমি কেনেকৈ এটা ভাল টিচাৰ, কোৱালিটি টিচাৰ আনিলেহে আমাৰ স্কুলবিলাক ডেভেলপ হ'ব। গতিকে আমি কোৱালিটি টিচাৰ কেনেকৈ আমি কৰিব পাৰোঁ, চ' ইয়াতে ফিউ ৰিফ্লেকশ্যনছ মানে ইছ্যুজো ডিছকাছ হ'ব আৰু চলিউশ্যন, আৰু কেনেকৈ এটা কোৱালিটি এডুকেশ্যন আনি আমি এটা সমাজখন এটা ভাল এটা চিটিজেন প্ৰডিউচ কৰিব পাৰোঁ, সেইটো কাৰণে আমি এইটো ৰেলিভেণ্ট বুলি ভাবি আমি গোটেই কমিটিয়ে এইটো ডিচাইড কৰি এই টপিকটো লোৱা হৈছে। ছেমিনাৰ আজি আয়োজন কৰা উদ্দেশ্যটো, আমি যিহেতু আমাৰ গভ কলেজ অফ টিচাৰ এডুকেশ্যন 50 গ্ল'ৰিয়াছ ইয়াৰ্ছ এই বছৰ পালন কৰি আছে, সেই সম্পৰ্কত আজি আমি নেশ্যনেল ছেমিনাৰ এজ পাৰ্ট অফ দ্য গল্ডেন জুবলি চেলিব্ৰেশ্যন, যিটো আমাৰ হ'বলৈ গৈ আছে, গালা ইভেণ্ট ক্লজিং চেৰিমনি যিটো হ'বলৈ গৈ আছে 16 আৰু 17 ডিচেম্বৰত, সেইটোৰ ওপৰতে বৃদ্ধি কৰি আজি আমি নেশ্যনেল ছেমিনাৰ পাতিছোঁ। আৰু এই ছেমিনাৰৰ টপিকেই হ'ল ফিউ ৰিফ্লেকশ্যনছ অন টিচাৰ এডুকেশ্যন। আৰু আজিৰ ছেমিনাৰত আহিব পাৰিছে আমাৰ লগত অনাৰেবল VC বডলেণ্ড ইউনিভাৰ্চিটি প্ৰফেচৰ লাইছৰাম লাডু সিং ছাৰ, আৰু আমাৰ ৰিচোৰ্চ পাৰ্চন হিচাপে আজি উপস্থিত হ'ব পাৰিছে আমাৰ প্ৰফেচৰ ৰাজশ্ৰী ৰয়, ডিপাৰ্টমেণ্ট অফ এডুকেশ্যন, বিশ্বভাৰতী শান্তি নিকেতন। আৰু আমাৰ লগতে আজি এই ছেমিনাৰত ৰিচোৰ্চ পাৰ্চন হিচাপে আহিব পাৰিছে ডক্টৰ ৰছমেৰী কোচ আৰু ডক্টৰ জেমিনা বাগলাৰী, HOD ডিপাৰ্টমেণ্ট অফ এডুকেশ্যন, বডলেণ্ড ইউনিভাৰ্চিটি। फै बयबो फै, जमदुवार दख'रानि थाखाय मोनसे फोसावथाय। गसाइगाव महकुमानि सिङाव थानाय जमदुवार दख'रा एबसुआ सानथामनि हाबाफारिजों गाजा गोमजायै 5थि खेब बोसोरसालिया जथुम्मा खुंफुंगोन। फैगौ नभेम्बर दाननि 6, 7 आरो 8 खालारखालि सानथामनि मेहेरगोनां हाबाफारिजों गाजा गोमजायै खुंफुंगोन। मख'नो गोनांदि खुंफुंनो गोनां जथुम्मायाव बायदि मेहेरगोनां आयदाफोरबो लाफानाय जादों।
बेबायदिनो भलिबल काबादि खन्थाइ आवरायनाय लिरनाय बायदि बायदि दिन्थिफुंनाय आयदाफोर लोगोआव जांख्रिथायारि देंखोगिरि दैख्लं खुंगुर बसुमतारी देंखोमु 1, 2, 3 मेथाइ खननाय बादायलायनायबो लानाय जागोन। फारि बायदियै देंखोमु 1, 2, 3 मेथाइ रोजाबनायाव दखरानि बेन्दोंआव थानाय गामिफोरनिफ्राय 14 बोसोरनिफ्राय 30 बोसोरसिमनि गेजेराव थानाय बिजाथिफोरा मेथाइ रोजाबगिरिफोरा बादायलायनायाव बाहागो लानो हागोन। मोनाबिलिनि हारिमु बादायलायनायाव गाव गावनि रोंगौथिजों बिजाथिफोरा बाहागो लानो हागोन। एक्जिबिशन दिन्थिफुंनायखौ 6 नबेम्बरनिफ्राय जोबजासिम नुनो मोनगोन। 6 नबेम्बरनिफ्रायनो भलिबल आरो काबादि गेलेनाय बादायलायनाया जागोन। 8 नबेम्बर 2022 इं अक्ट' खालार खालि हारिमु मोनाबिलियाव मिस्टार प्रेक्टिकल बसुमतारी आरो मिस दीप्ति बसुमतारी मोननि गाब गोनां हारिमु आरो फेस्ला दिन्थिफुंनायखौ नुनो मोनगोन।